তোমালোকে ভালকৈ আশীৰ্বাদটো লোৱা, ভালকৈ আঁঠু কাঢ়ি লোৱা, মনত ভালখিনি ভাবিবা দেই। হৰি ৰাম। এতিয়া মই আশীৰ্বাদ দিম, তোমালোকে মনতে যি বুলি ভাবা ধুনীয়াকৈ ভাবি ল'বা দেই। নমো নমো নাৰায়ণ প্ৰশান্ত হৰিক হৰি পৰুক মায়াক নিজান। আপোনাৰ মহিমা আপুনি যিহত কৰি বেকত কৰা পৰিত্ৰাণ। সেই সৰস্বতী আই, এই ছোৱালীজনীয়ে এই কাপোৰ সাজটো আজি পিন্ধিম কাইলৈ পিন্ধিম বুলি ভাবি আছিল। এই ছোৱালীজনীয়ে সেই কাপোৰ সাজ আজি 2টা 3টা কোচ দি পিন্ধি আহিছে। যদি তাই কাপোৰ সাজ পিন্ধোতে কিবাখিনি যদি ভুল ভ্ৰান্তি হৈছিলে, সেই ভুলখিনি লুকুৱাই ভালখিনি দেখুৱাই সেই ছোৱালীজনীক আজি ল'ৰা এটা পতাবৰ কাৰণে আশীৰ্বাদ কৰিব। হৰি ৰাম। কৈছে বোলে মোকে বোলে সৰস্বতী মই বোলে আই, যি খা পাহৰো সেই খা মনত পেলাই দিবা আই। সেই সৰস্বতী আই, এই ছোৱালীজনীয়ে আজি ঘৰৰ পৰা ভাবি আহিছে আগতি এৰি আজি নতুনকৈ এটি পতাম বুলি। এই ছোৱালীজনীক সেই আগতি এৰুৱাই আজি নতুনকৈ এটি পতাবৰ কাৰণে এই ছোৱালীজনীক আশীৰ্বাদ কৰিব। হৰি ৰাম। সেয়ে আহিছে সৰস্বতী পূজা বুলি, পাহৰিলে গণতন্ত্ৰ দিৱস বুলি। পতাকা উত্তোলন কৰিলে ৰ'দে ধৰিব, আৰু বৰ ফ্ৰেণ্ডৰ লগত বাইকত ঘূৰি ফুৰিলে প্ৰেম প্ৰীতি জাগিব। সেই সৰস্বতী আই, থকা এদম আছে, নথকা এটা এজনীও নাই, আৰু নথকা ছোৱালীজনীও এটাও বয়ফ্ৰেণ্ড নাই। থকাৰ পৰা কাটি আনি নথকাক ভাগ বতৰা কৰি দি এই ছোৱালীকেইজনীক আৰু লগতে এই ল'ৰাবিলাকক বৰলাৰ পৰা উদ্ধাৰ কৰক। জয় হৰি বোলা, জয় ৰাম বোলা। হ'ব।